আমাৰ আকৌ ইফালে এই কল ভাজি তো গাইছ এই পুৱাই পুৱাই ক'ৰবাত যাব আছো কৈ আছো ঠাণ্ডা বেলেগ ঠাণ্ডা দিছে না গাইছ যি কি নহওক স্বাগতম জনাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'ত আৰু গাইছ এটা সৰু সুৰা বিজনেছ কৰিম বুলি ভাবিছোঁ গাইছে আপোনালোকক কম বুলি ভাবলো বিজনেছ কৰিম মোৰ একো নাজানো কিন্তু বিজনেছ কৰিম কৰিব লাগিব মানে আৰু ভাবি থাকিলে নহয় গাইছ ৰিস্ক লৈ চাব লাগিব ৰিস্ক হে তো ইস্ক হে হয় না গাইছ তো সেইকাৰণে বিজনেছ এটা সৰু সুৰাকৈ কৰিম বুলি ভাবিছোঁ মই আৰু শৰ্মাই মানে পুলক আৰু মই তো বৰ্তমান তালৈকে যাওঁ বিজনেছটো কেনে কি বিজনেছ গোটেইখিনি মই আপোনালোকক ডিটেইলছত ক'ম তো ভিডিঅ'টো আপোনালোকে শেষ কৰি চাব তেতিয়াহে গোটেইখিনি বুজি পাব চাকৰিৰ পিছত নাদৰো গাইছ আমি নিৰ্ভৰশীল হ'ব লাগিব আৰু গম পাইছি না চাকৰিৰ পিছত নাদৰো তো ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু যদি চেনেলটো নতুনকৈ কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব ব্লগ যাই থাকোঁ ভিডিঅ'টো পাঠশালা ষ্টেচনৰ পৰা আৰম্ভ কৰি দিলোঁ মানে পাঠশালা ষ্টেচন মানে আমাৰ এই গেট ক্ৰছ কৰি মানে পুলক হাতকে যাব লাগে ডুবিৰ ফালে ঘৰ তাৰ তো তাতে গেট পচে গৈছে তাতে যাই এনেই ৰখি থকাতকৈ মই ভাবিলোঁ পাঠশালা ষ্টেচনত অলপ যাওঁ তাতে অলপ বহুত দিন হ'ল বহুত দিন অহাই নাই মোৰ এইখিনিত মানে বহুত স্মৃতি জড়িত হৈছে গাইছে এতিয়া মই দাউৰবা অহা আছিলোঁ আগতে মই মানে ইণ্টাৰভিউ যেতিয়া দিব আহিছিলোঁ দি আছিলোঁ পুলিচ চুলিচৰ বা SSCৰ হওক সেইবিলাক তেতিয়া সেই টাইমত মই এইটো ষ্টেচনত মানে আমি ইয়াতে দাউৰা আছিলোঁ এইটো আমাৰ ট্ৰেক আছিল গাইছ পুৰা দাউৰা আছিলোঁ এতিয়া নতুনকৈ বানি আছে দেখছি না এই নতুন নাম্বাৰ প্লেট লগাইছে এই হেৰি বধে চেৰি যাব হেৰি চেৰি যাব না কহেদি যাব নাজানো কিন্তু পুৰা ৰিন'ভেশ্যনৰ কাম চলি আছে গাইছ প্ৰগতিত আছে পুৰা পাঠশালা ষ্টেচন প্ৰগতিত পাঠশালা বুলি নহয় আমাৰ নৰ্থ ইষ্টৰ যিটো ৰেলৱে হেৰি আছে ছিষ্টেমটো আছে পুৰা প্ৰগতিত আছে গাইছ প্ৰগতিত ঠিক আছে হ'ব লাগে ডেভেলপ হ'ব লাগে তো বোলক যাই থাকোঁ বোলক গেট খুলি দিছে যাই থাকোঁ বোলক আহি পালোঁ বোলক তাতে এইগিলা মাছটো মানে ঠাণ্ডা গাড়ীখন চলালে ঠাণ্ডা লাগে গাইছ সেইকাৰণে এইগিলা মাৰি লৈছোঁ আহি পিছত ৰ'ব ঘৰ মাতো ৰ'ব বোলক এইটো যাব লাগে বোলে ভিতৰত গাড়ীখন লৈ যাওঁ তাকে থওঁ তাৰপিছত লৈ যাইছোঁ গোটেইখিনি কৈছোঁ চাই থাকোঁ ভিডিঅ'টো আমাৰ শৰ্মাই মোৰ তালৈকে আহি পালাক অলপমান শৰ্মা সোনকালে আহিব লাগে অলপমান যি দায়িত্ব আছে বিজনেছৰ প্ৰতি অলপমান কিবা মানুহ খেতি কৰিলে অলপমান মানে সেই থাকিব লাগে দায়িত্ব থাকিব লাগে কিন্তু কি গাইছ কৰবি ইমান ডাঙৰ হৈছে অলপমান দায়িত্ব থাকিব লাগে দায়িত্ব থকাৰ কাৰণে আহিছোঁ লে গাইছ দেখাই আছোঁ দে আৰু ইয়াক কৈ লাভ নাই লে গাইছ সাৰ আমাৰ চিতা হৈ আছে কাৰুকাৰ্য হৈ আছে গাইছ সৰু কিন্তু বিৰাট কৰ্মী মানুহ দে গাইছ দে মাৰ দে সৰু চাওক গাইছ চাবহে অলপ আৰু আমাৰ এইটো আমাৰ মাদাৰ ইণ্ডিয়া তেখেতে মানে তেখেতেও আজিকালি ভ্লগ কৰা হৈছে গাইছ কি কৰবি আৰু এই মাখান আছে আৰু 3 বিঘা মাটি আছে 3.5 বিঘামান হ'ব গাইছ কওক কি হ'ব চাওঁ এইবাৰ কি হয় মানুহটো কৈ আছে বোলে সময় পাৰ হৈ গৈছে কিন্তু আমি আৰু মানে পিছত কৰিলোঁ অলপ দেৰি হ'ল চাওঁ এতিয়া কি হয় যদি হয় এতিয়া প্ৰভু ওপৰত আৰু বাকীখিনি চব ঠিক হ'ব এই পাথাৰখিনি দেখি আপোনালোকে অনুমান কৰিব পাৰে আমাৰ বিজনেছটো কিহৰ বিজনেছ শৰ্মা বেলেগ নহয় গাইছ বেহৰ অলপ ৰুম বুলি ভাবছোঁ 4 বিঘা মাটিত তো মাটিখিনি আমাৰ নহয় দে গাইছ মাটিখিনি হৈছে আমাৰ হেৰিৰ জেঠাৰ আহোম কলাকে তাহোনী বাৰী খেতি বোলে নকৰে কৈছে কি আমাৰ আমি হেৰি কৰিছোঁ মানে আমাৰ মানে খেতি কৰা ৰেকৰ্ডে নাই এই সৰুৰ পৰা ডাঙৰ সৰুৰ পৰা আজিলৈ কৰিবা নাই কিন্তু প্ৰথম আৰু ৰিস্ক লৈছোঁ গাইছ যি হয় দেখা যাব আৰু একবাৰতো ৰিস্ক ল'বই লাগিব না চাকৰি মাৰি থাকোঁতে নহয় যি কি নহওক গাইছ খেতিয়ে কৰি দিলোঁ দে এইবাৰ এটাতো জেনেৰেল আৰু চাকৰি পাওঁতো সেনেহেন পইণ্টত ধৰি মানে মাৰ খাওঁ তো ইমান আৰু ভাবি চিন্তি ঘৰখনো চলাব লাগিব গাইছ চাকৰি পালাক চাকৰি পালে আপোনাৰ মানে জীৱনটো বাউণ্ডাৰী এটা ভিতৰত থাকিব বেছি ঘৰটো ছুপাৰ স্প্লেণ্ডাৰ বেমাৰ কেন থাকিল আৰু আপুনি ধৰক ভাল পাওঁতো আপুনি সেই কৰলাক বিয়া পাতলাক সেয়ে জীৱন কিন্তু আপুনি বিজনেছ কৰক বিজনেছটো কৰিলে গাইছ নিজৰ মালিক আপুনি যদি নিজৰ কিংডম নিজৰ গোটেইখিনি মানে না কোনো বছ আছে যে নিজৰ মালিক বিজনেছ কৰক প্ৰগতিত থাকক গাইছ আমি আৰম্ভণি কৰিছোঁ নেক্সট টাইম চাওঁ এইবাৰ যদি লাভ হয় নেক্সট টাইম অল পাথাৰ কিনি দিম গাইছ বিহু আহি আছে আপোনালোকে জানে গতিকে আমাৰ অলপমান পালি পোহৰি তাক মই অলপমান লগাই দিছোঁ নাৰা চাৰা কাটত দে গাইছ এনে থাকিলে কি হ'ব স্নাৰি চাৰি কাটি আমাৰ এই গাইছ বুলবুল এইটো ইয়াৰ নাম হৈছে বুলবুল ভাই কওক কেনেকুৱা লাগিল আপোনাৰ কাটি পেলাই বিহু বুলি কাটিছে নেকি হে বিহু বুলি কাটিছে তো কিমানমান হ'ল আপোনাৰ হে এই চাব আঙুলি চাঙুলি কাটি দিবহে আৰু গাইছ এটা হৈছে বাপেকক চলা পিন্ধি আহে গাইছ সদায় নহয় বাপেকক চলাই পিন্ধি আহে আমি গাইছ ইমান ডাঙৰ ইউটিউবাৰ নহয় না বেলেগক দিব পাৰোঁ গাইছ
না পুৱাৰ পেটে বকি 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 মাথাটো নষ্ট কৰাৰ পাছত অলপমান খাবা আছো গাইজ আমাৰ অতিথিকো দিছো গাইজ অতিথিক অলপমান ৰগিল দে গাইজ অতিথি মই শৰ্মাৰ ধুনীয়াকৈ লুচি ঘুগনি আৰু ইফালে এই কল ভাজি কাঁচা কল ভাজি আৰু পিঁয়াজ জলকীয়া অকণমান পেৰি দিম গাইজ খাই লৈ লগ পাইছো পাথৰ আৰু few moments later বেহৰৰ খেতি কৰিব ওলছো যাই বেহস্থিত বা আহিছি তাক বেহৰ লাগে মেন লাগে 4 বিঘা মাটিত গাইজ 7 কেজি বিধান আনিছিলো শেষ এটা লগত চলি আছে সুৰজ তাত তাৰমানে 100% মানে এটা কোটেশন বুলি যে কয় সেইটো বস্তু তাত আমি আনছো আচ্ছা কি মোক টোটেলি কৈছে তো মোটামুটি এখনি সেই লাগব এখনি সেই লাগব তাৰ সব আইডা হৈছে তাৰ মাটিটোৰ 3.5 বিঘা আৰু 6 কেজি হৈ যাব লাগে মানে গাইজ ডিসিজন লৈ তৎপা নাই গাইজ অলপ দেৰিকে ট্ৰেক্টৰ আহিছে তাৰপিছত আৰু শৰ্টকেইটা দেখি আছো আপোনালোকক শৰ্মা বিদ্যা আৰু ইয়াৰ পাঞ্জাব দেশৰ উদাহৰণে লৈছে ইয়াৰ এইবাৰ ইয়াৰ শৰ্মা ইয়াৰ এই চাব আৰু আলিৰ সিফালে নেদবৌ এনেহেন লাগছে আপোনাৰ মানে কিবা এটা নতুন শিকি ভাল লাগে গাইছ মোৰ আৰু কিবা এটা নতুন শিকলো বেহাৰ চেহাৰ এইগিলা খেতি চেতি কৰি পোৱা নাছিলো লাইফতো তো এইগিলা কৰিলো ভাল লাগিল আৰু দাদা মোক শিকাই দিলাক ধুনীয়াকে কেনেকে মাৰে মাৰাৰো নিয়ম আছে গম পালে নিয়ম আছে তো ময়ে মাৰছো ইয়েছ শৰ্মা থাকলে টেনচন নাই নহয় মই মাৰান দে গাইছ তাৰে মাৰছি খেতিয়ক মানুহ গাইছিলে তো হবিয়ে না হা কোনোবাই জিন্সৰ পানী নব নেকি খেতিত এইটো পাছত আমি নাঙল মাৰিম ইটা মানুহ আহি আছে আৰু তো আমাৰ দাসদা আহি গেল সবৰে ট্ৰেক্টৰ আহি গেল আমাৰ পুৰা অৰি ট্ৰেক্টৰ চলিছে ও পাঞ্জাব দেশৰ উদাহৰণ আমি লবা নৰু নেকিয়া হয়া খেতি কৰবা লগি কান্ধত নাঙালং আহয়া খচিনবা লগি হাতত কিতাপ লং তো গাইজ বেহৰখিনি আমাৰ চিত হৈ গ'ল চিত হৈ আমি নাঙলটো মাৰি আছো গাইজ এয়া চাওক আমাৰ দাসদা হাই মাৰি দিয়া তুমি এইটো আমাৰ দাসদা আৰু শৰ্মা এই দাসদা আমি পাঞ্জাবৰ পৰা মাছটো পাঞ্জাবৰ পৰা মানে পাঞ্জাবৰ পৰা মানে গাইজ ইয়াৰ মানে অলপমান পাঞ্জাৱৰ লিংক আছে গাইজ কোনোবা পাওঁতে পাৱা চাওক না গাইজ ওপৰতে গাড়ী ঘূৰে দিয়ে গাইজ এখনি মাটি গাইজ হৈ গেল অল ক্লিয়াৰ এতিয়া গাইজ এখনি মাটি ধৰব ধৰি পেলাই এখনি ক্লিয়াৰ কৰি পাছত এখনি ধৰব এখনি ধৰলি গাইজ আপোনালোকক এটা সৰু সুৰা ড্ৰোন শ্বট দেখি আছো মই লোকেল ড্ৰোন শ্বট গাইজ আমাৰ ড্ৰোন কিনিব পৰা পইচা নাই গাইজ সেইকাৰণে আমি ড্ৰোন শ্বট গাছডিলৰ পৰা ল'ম এই গাছডিলত উঠাই দিম আৰু এই গাছডিলৰ পৰা আপোনাক ড্ৰোন শ্বট দেখি আছো চাই থাকক তো গাইজ আমি এইহৰে খেতি করছো এই বেহৰৰ খেতি কিন্তু গাইজ আমাৰ এখানে ইমান লম্বা নহয় দিয়ক কিন্তু লম্বা নহয় না আমাৰ এখনিমান হ'ব জানে না এখনি জাষ্ট হাইটটো এখনিমান হ'ব হাইটটো আপোনাৰ এখনিমান হ'ব তো যি কি নহওক গাইজ ইনভেষ্ট করছো বেহৰৰ নামত এতিয়া বেহৰে আমাক কি দিয়ে দেখা যাব সময় অনুযায়ী কি পাওঁ আমি বেহৰৰ পৰা তো এয়া গাইজ ধুনীয়া খেতি এটা আপোনালোকক দীঘলো চাব পাৰে ধুনীয়াকৈ খেতি কৰি থৈ দিছে মাটিখিনি এনেই পৰি থকাতকৈ ইফালেও কৰি থৈ দিছে ইফালে ওলকবি চলকবিৰ খেতি কৰা আছে ইফালে বেহৰ মানে মিক্স খেতি কৰা আছে ইফালে বেহৰ চেহৰ চিত হ'ল হাল চাল মাৰা হ'ল এতিয়া গাইজ ৱেইট কৰিব লাগিব সময়ক লৈ ৱেইট কৰিব লাগিব ইনভেষ্ট কৰিছোঁ কিবা এটা ভাল কামতে ইনভেষ্ট কৰিছোঁ লাইফত প্ৰথম আছে আপোনালোকৰ আশীৰ্বাদ থাকিব আৰু আপোনালোকৰ মৰম থাকিলে আমাৰ ধুনীয়াকৈ বেহৰ সি ফুলি উঠিব যোনদিনা ফুলি উঠে সিদিনা আৰু এটা ব্লগ বনাম আমি ইয়াতে আহি আৰু আপোনালোকক দেখুৱাম আমাৰ বেহৰ খেতি কেনেকৈ হৈছে আৰু এটা কথা আছে মা কেনেকুৱা মানে ট্ৰেভেল কৰিব ইচ্ছা নহৈছে ইয়াত নহয় গাইজ ট্ৰেভেল কৰিব ইচ্ছা নহয় কিয় হয় কাৰণ ইমান কষ্ট কৰি যাওঁ ইমান ভাবি আৰু কাৰণ এই তেল খৰচ কৰো ইমান মানে কেনেহেন তাতে যাই আমি জাগা বিচাৰিব লগা হয় আঞ্জা কাটবা লগা হয় তেল খৰচ কৰো আজিকালি বস্তুৰ দাম জানে সেই গোটেইখিনি খৰচ পাতি কৰো একমাত্ৰ আপোনালোকৰ কাৰণে গাইছে তো আপোনালোকৰ কাৰণে খৰচ কৰি জাগা বিচাৰি ইমান দূৰ যাওঁ আৰু বেলেগ কামো থাকে আপোনাৰ তো ভিডিঅ'ত আমি বিশ্বাস ধৰণে ৰেছপন্সে নাপাওঁ আমাৰ 400টা মানুহ ধৰিলো আমাৰ 400টা অডিয়েন্স আছে আমাৰ 400টা ফেমিলি আছে কম ফেমিলি নহয় শৰ্মা 400টা ফেমিলি বহুত ফেমিলি কিন্তু 400টা ফেমিলি হিচাপত আমাৰ ভিউজে নাহে এই 60টা 50টা ইমান দূৰ যাই ভিডিঅ' বনাওঁ কষ্ট হয় গা বিষ হয় কিবা হয় কিন্তু ভাবোঁ বাদ দি কষ্ট যি আছে আমাৰ অডিয়েন্স হেপি হৈ থাকিব লাগে তো আমাৰ অডিয়েন্সৰ কাৰণে ইমানখিনি কৰোঁ শৰ্মা কিন্তু অডিয়েন্সে আমাক একো নিদিয়ে ভাবামতে ৰেছপন্সে নাপাওঁ আমি পাওঁ কিন্তু গাইজ যেখনে ভাবোঁ সেখনে আমি নাপাওঁ তুচ্ছ ধৰণৰ অলপ মনত অলপ ভয় লাগে গাইজ মানে ভাঙি পৰোঁ গাইজ
ইমানখিনি কৰি যদিও একো নাপাওঁ ভাঙি পৰা যেন লাগে আপোনালোকে আকোৱালি লওক কিবা আমাৰ ভুল হৈ আছে কমেণ্ট কৰক কমেণ্টত আমাক কওক আমি ভুলটো শুধৰণি কৰিম আপোনালোকে যদি নকয়ে একো আমি কি কৰিম কওক আমি ভিডিঅ' তথাপিও বানিয়ে যাই থাকিম এৰি নিদিওঁ বানিয়ে যাই থাকিম লাগছোঁ যদিও এৰি নিদিওঁ গাইজ তো আপোনালোকে ভিডিঅ'টো চাব আজিৰ ভিডিঅ'টো এখিনি আছিল তো ঠিক আছে বহুত লম্বা হ'ব ভিডিঅ'টো বেছি বকি নেটখো আপোনালোকৰ আমনি হ'ব কিন্তু ক'ব লগা কথা আছিল ক'লোঁ গাইজ কাৰোবাৰ যদি শুনিব আৰু ৰিকুৱেষ্ট একদম হাম্বল ৰিকুৱেষ্ট যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা ছাবস্ক্ৰাইব এটা সহায় আমাৰ কাৰণে বহুত বেছি প্ৰেৰণা যোগায় তো গাইজ চাব আৰু সৰু চলি ডাঙৰ চলি সৰু ভাই ডাঙৰ ভাই যি ভাবি চাই চাব তো আজিৰ ভিডিঅ'টো এখিনি যদি চাই ভাল পালে লাইক কৰি দিব চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে জয় অসম গাইজ বাই বাই